বন্ধুসকল কি খবৰ ভালনে সকলোৱে ভালে থাকক দিয়ক। আজি আমি যাম আমাৰ ঘৰৰ ওচৰতে বহা দেওবৰীয়া বজাৰখনলৈ। যাওঁ বলক দেওবৰীয়া বজাৰখন চাওঁ। আমি মানে দেৰিকৈ ওলাইছোঁ কেলৈ, কাৰণ বস্তুবোৰ সামৰা টাইমত অকণমান সস্তাত দিয়ে, সেইটো কাৰণে আমি দেৰিকৈ ওলাইছোঁ। বলক আমি এতিয়া বজাৰখন চাওঁগৈ। আমি দুটা যাম বজাৰলৈ, ঘৰৰ পৰা ওলাম আৰু এতিয়া এই বাইকখনত যাম। ধৰ্ম মই যাম, দুইটা যাম বজাৰলৈ। এতিয়া বলক ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। গাহৰি ল'মগৈ বল, গাহৰি ল'ম বল। এইয়া পানীলাও, এই মোক পানীলাও এটা লৈ গ'লে গৈছিলে হ'লে। ব'ল তই কি ল'বি? হে য'ত সস্তা তাতে ল'বি নেকি? ব'ল য'ত সস্তা তাতে ল'মগৈ। ইয়াতো নিউজদা ক'ত কি ল'বি? মোহন লাইটো কাৰ? এইখন আমাৰ দেওবৰীয়া বজাৰখন। ক'ত লাই কটা? লাই ল'লোঁ। কি লয় কি ল'বি? দেওবৰীয়া বজাৰ কি ল? এইফালে লৈ ল, তই লৈ ল নেকি? এইফালে কাপোৰ বেচিছে, এইফালে আমাৰ ধৰ্মই ওলকবি লৈছে, ওলকবি লৈ ল। এইফালে গাহৰি। এইখনে আমাৰ দেওবৰীয়া বজাৰখন। এয়া ধৰ্মই লৈ আছে, আলু গুটি বাচি আছে। ধৰ্ম কিমান ল? 1 কেজি মান ল নেকি? 1.5 কিলো মান লৈ ল। আৰু গাহৰি মাংস লৈ ল, লাই শাক ল'লোঁ। এয়া লাই শাক ল'লোঁ, গাহৰি ল'ম। ইয়াতে আমি আলু চালু বজাৰ, নিমখ হালধি তেল চেল এইবোৰ লৈ লওঁ ইয়াতে। এইফালে বজাৰ আজি মানে দেৰি হৈ গ'ল যে, বজাৰত মানুহ কমি গ'ল ন, বজাৰত বেছি মানুহ নাই। দেওবৰীয়া বজাৰখন। এইফালে গাহৰি কাটি আছে, এইখন গোটেই বজাৰখন। এইখন ফৰকাটিং বজাৰ, দেওবৰীয়া বজাৰ। এইফালে ফৰকাটিং ব্ৰিজখন আছে, এইফালে অকণমান আগলৈ ফৰকাটিং ব্ৰিজখন আছে। বজাৰ সামৰিবই হ'ল মানে ধৰক, মানুহেই নাই বজাৰত, বজাৰে সামৰিব হ'ল। বজাৰ সামৰিব হ'ল, আমি কেলৈ শেষত আহিছোঁ আকৌ। চব বস্তু সস্তাত পাম যে, সেইটো কাৰণে বজাৰ কৰিবলৈ দেৰিকৈ আহিছোঁ আমি। সামৰিব হৈছেতো, চব বস্তু সস্তাত পাম যে, সেইটো কাৰণে আমি দেৰিকৈ আহিছোঁ আৰু বজাৰ কৰিবলৈ। এইটো আমাৰ ক'ল্ড ষ্ট'ৰ, এইটো আমাৰ চাউল তাউল ষ্টক হয় ইয়াত, ক'পাৰটিৰ। এইটো ক'ল্ড ষ্ট'ৰটো, তাতে আমাক চাউল তাউল কণ্ট্ৰলৰ ষ্টক হয়। এয়া বাইক চলাই আহি আছোঁ আমি বজাৰ গৈ। এইটো ধৰ্ম বাইক চলাই আহি আছে, আমি এতিয়া ধৰ্মৰ ফালে গৈ আছোঁ দেই বজাৰ চজাৰ কৰি। ইয়াক থৈ আহিম ঘৰত, ইয়াক ঘৰত থৈ মই বাইকখন লৈ গুচি আহিম। এয়া আমি আহি আছোঁ বাইক চলাই। ফাইনেলি আমি আহি এতিয়া ঘৰ পালোহি। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব।